নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটি চৰ্চিত আৰু স্পৰ্শকাতৰ বিষয়বস্তুক লৈ মতামতৰ মাজমজিয়াত মই কল্যাণজ্যোতি কলিতা আৰু মই ৰেনাল বৰুৱা থুনুক থানাকৈ খোজ কাঢ়িছো তেতিয়া মোৰ পখিলা খেদাৰ বয়স গাঁৱৰ মৌচুমীয়ে তেতিয়া মোক মৰমতেই বা ধেমালিতেই মাৰিছিল এটা ধকা আৰু গাঁৱৰ বৰদেউতাই কৈ উঠিছিল চি ছোৱালীৰ হাতত মাৰ খালি লাজ লগা নাই আৰু তেতিয়াই এই কণমানি মইটোৰ মন মগজুত সোমাই দিছিল নাৰীৰ প্ৰতি এক নেতিবাচক চিন্তা আৰু সেই তেনেকৈ হয়তো আমাৰ সমাজ ব্যৱস্থাত পূৰ্বৰে পৰা আমাৰ কণমানি অৱস্থাৰে পৰা বহু ব্যক্তিয়ে বহু বিভিন্ন ধৰণৰ কথাৰে আমাৰ মন মগজুক বিকৃত কৰিছিল এনে বহু নেতিবাচক কথাৰে আৰু গতিকে এনে এক চৰ্চিত বিষয় এনে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আমি আমাৰ এই মতামতৰ মজিয়াত উপস্থিত হৈছো আমাৰ মাজত বহু কেইগৰাকী আমি অসমৰ নৱপ্ৰজন্মৰ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছো আজিৰ এই বিষয়বস্তুটো নাৰীৰ সবলীকৰণ ভাৰত তথা অসমৰ প্ৰেক্ষাপটত নাৰীৰ সবলীকৰণ এই বিষয়টোৰ ওপৰত আমি যৎপৰোনাস্তি প্ৰচেষ্টাৰে আপোনালোকৰ সন্মুখলৈ যথেষ্ট গুৰুত্বপূৰ্ণ কথা আগবঢ়াম আশা ৰাখিছো আজিৰ এই নৱপ্ৰজন্মৰ বিভিন্ন গঠনমূলক পৰামৰ্শৰে আমাৰ অসম তথা ভাৰতবৰ্ষৰ সমাজত এই বিষয়টোৰ ওপৰত এক গুৰুত্বপূৰ্ণ সঁহাৰি আগবঢ়াব আৰু এই স্পৰ্শকাতৰ বিষয়বস্তুটো নাৰী সবলীকৰণ ভাৰত তথা অসমৰ প্ৰেক্ষাপটত অসমৰ সমাজ জীৱনত আজি কিমান দূৰ গঢ়ি পাইছে সেই সম্পৰ্কত নৱপ্ৰজন্মই কি ভাবে সেই সম্পৰ্কে আজি মতামত আগবঢ়াবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছো বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ মানস প্ৰতিম কলিতা আমাৰ উপস্থিত আছে তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো উপস্থিত আছে বাহনা মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী শতাব্দী হাজৰিকা তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো লগতে উপস্থিত আছে যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰী অন্তৰীপা বৰা তোমাক আমি আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ আমি পুনে আজিৰ এই বিষয়বস্তুৰ গভীৰতালৈ সোমাব বিচাৰিছো মই পুনে শতাব্দী হাজৰিকাক সুধিব বিচাৰিছো যে আমি চিঞৰি আছো নাৰীৰ সবলীকৰণ আমাক নাৰীৰ সবলীকৰণ লাগে আমি আমাৰ সমাজ ব্যৱস্থাত প্ৰত্যেকগৰাকী নাৰী হয়তো আজি ওলাই আহিছে নিজৰ সুৰক্ষাৰ স্বাৰ্থত কিন্তু আমি হয়তো এই সম্পৰ্কে জ্ঞাত হয় নে নহয় প্ৰকৃত অৰ্থত নাৰীৰ সবলীকৰণ মানেনো কি এই সম্পৰ্কে তোমাক এই কথাষাৰ আমাৰ দৰ্শকলৈ বাৰ্তা হিচাপে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছো প্ৰথমে আপোনালোকক ধন্যবাদ জনাব বিচাৰিছো যুৱ প্ৰজন্মৰ মনৰ যিসমূহ অভিব্যক্তি সেই অভিব্যক্তিবিলাক প্ৰকাশ কৰিবৰ কাৰণে মতামতৰ দৰে অনুষ্ঠান আমাক প্ৰদান কৰাৰ বাবে ধন্যবাদ আজিৰ মতামত অনুষ্ঠানৰ আলোচ্য বিষয় ভাৰতৰ প্ৰেক্ষাপটত নাৰী সবলীকৰণ এটা অতিশয় স্পৰ্শকাতৰ বিষয় মই এইটো কাৰণেই স্পৰ্শকাতৰ বুলি কৈছো যে যিটো সময়ত আমাৰ দেশৰ ৰীমা দাস হিমা দাস মেৰী কম কল্পনা চাওলাৰ দৰে নাৰী সমাজ প্ৰত্যেকটো মুহূৰ্তত উন্নতিৰ শিখৰত দোপতদোপে আগবাঢ়ি গৈ নিজৰ দেশ মাতৃক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে সেইটো সময়ত আজি আমি ষ্টুডিঅ'ৰ মাজমজিয়াত বহি আলোচনা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে নাৰী সবলীকৰণক লৈ আমি আজি স্লোগান দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বেটি বাচাও বেটি পঢ়াও বুলি ইয়াতকৈ আৰু স্পৰ্শকাতৰ বিষয় একো নাই আজিৰ বিষয় ভাৰতৰ প্ৰেক্ষাপটত নাৰী সবলীকৰণ আচলতে আমি যদি আজি চাওঁ বস্তুটো আমি বিষয়বস্তু পুংখানুপুংখভাৱে বিশ্লেষণ কৰোঁ মহিলা সবলীকৰণ ভাৰতবৰ্ষৰ যি আমাৰ সংবিধানে পুৰুষ আৰু মহিলাক সকলো বিষয়ে সম অধিকাৰ প্ৰদান কৰিছে যদিও কিছুমান অতীতৰ পৰা চলি অহা আমাৰ যি পৰম্পৰা বা প্ৰচলিত ধ্যান ধাৰণা সেই ধ্যান ধাৰণাৰ মাজত বন্দী হৈ নাৰী সমাজ আজি পুৰুষতকৈ কিন্তু পিছ পৰি ৰ'ব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে গতিকে সেই নাৰী সমাজক আৰ্থসামাজিকভাৱে উন্নতিৰ শিখৰত তেওঁলোকৰ নিজৰ যি অধিকাৰ সেই অধিকাৰৰ হকে মাত মাতিবলৈ সবল কৰি তোলাৰ যি প্ৰক্ৰিয়া সেয়াই হৈছে মহিলা সবলীকৰণ আৰু যেতিয়ালৈকে ভাৰতৰ প্ৰেক্ষাপটত আমি মহিলা সবলীকৰণৰ হকে মাত নামাতো তেতিয়াহ'লে একবিংশ শতিকাৰ আজিৰ যুগতো আমি পিছ পৰি ৰ'ব লাগিব বহু পিছুৱাই আমি যাব লাগিব হয় শতাব্দী তোমাৰ ধৰণৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে মহিলা সবলীকৰণ বা নাৰী সবলীকৰণ হৈছে মহিলাৰ আত্মিক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আদি প্ৰত্যেকটো ক্ষেত্ৰতে সামৰ্থ্য জগাই তোলা আত্মবিশ্বাস জগাই তোলা ইচ্ছা অনুসৰি সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ্য জগাই তোলা তথা গণতান্ত্ৰিক পদ্ধতিৰে কোনো ধাৰণা সলনি কৰিব পৰাৰ সামৰ্থ্য জগাই তোলা গতিকে মই আজি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নাৰীৰ সবলীকৰণ এই কথাটোৰ প্ৰসংগত যদি মানৱ প্ৰতিম কলিতাৰ ওচৰলৈ যাওঁ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নাৰীৰ সবলীকৰণ এই সম্পৰ্কত কি ক'বা হয় কল্যাণ ভাৰতৰ প্ৰেক্ষাপটত নাৰী সবলীকৰণ
প্ৰথমে খুব ভাল লগা এটা কথা আমি মন কৰিলে দেখিম যে যি সময়ত নেকি আমেৰিকাৰ দৰে এখন শক্তিশালী দেশেও আজিলৈকে কিন্তু এগৰাকী মহিলাৰ ৰাষ্ট্ৰপতি পোৱা নাই, তেনে এক অৱস্থাতে কিন্তু আমি গৌৰৱ কৰোঁ আজি প্ৰতিভা দেৱী সিং পাটিলক লৈ। আমি গৌৰৱ কৰোঁ ভাৰতবৰ্ষৰ মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক লৈ। আৰু এনে প্ৰায় 16 গৰাকী মহিলা আছে যি বিভিন্ন ৰাজ্যৰ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। কিন্তু একে সময়তে সম্পূৰ্ণ বিপৰীতভাৱে আমি যদি চাওঁ, ভাৰতবৰ্ষত প্ৰতি বছৰে 2000 কন্যা শিশুক হত্যা কৰা হয় জন্মৰ ঠিক পাছতেই বা ভ্ৰূণ অৱস্থাতে। ভাৰতত প্ৰতি বছৰে 34,000 ধৰ্ষণৰ কেছ ৰেজিষ্টাৰ হয়। আৰু সেই অনুপাতে আমি যদি চাওঁ প্ৰত্যেক দিনে প্ৰায় 93টা, 1 ঘণ্টাত 4টা, অৰ্থাৎ প্ৰত্যেক 15 মিনিটত ভাৰতবৰ্ষত একোগৰাকীকৈ নাৰী ধৰ্ষিতা হয়। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতবৰ্ষত যদি আমি ছেক্স ৰেচিঅ' চাওঁ, প্ৰত্যেক 1000জন পুৰুষৰ বিপৰীতে 943 গৰাকী নাৰী, যিটো নেকি টাৰ্কি, ইউগাণ্ডা বা মোজাম্বিক আদি দেশতকৈও নিম্নমানৰ। ইয়াৰ পিছতে যদি কল্যাণ আমি আহোঁ জেণ্ডাৰ ইকুৱেলিটিৰ ফালৰ পৰা, তেতিয়া আমি দেখিম যে 146খন দেশৰ ভিতৰত ভাৰতবৰ্ষ আছে 126 নম্বৰত, যিটো হয় আটাইতকৈ দুখজনক এটা কথা। আৰু ইয়াৰ উপৰিও এনেবিলাক তথ্যই আমাৰ ভাৰতবৰ্ষক আচলতে 4th most dangerous country হিচাপে আচলতে কুখ্যাতি অৰ্জন কৰাইছে। গতিকে এই কথাবিলাক চোৱাৰ পাছত আমি যেতিয়া আজি নাৰী সবলীকৰণৰ কথা আলোচনা কৰোঁ, তেতিয়া আমাৰ মনত এনে এটা ভাৱ আহে যে ভাৰতবৰ্ষত ভাৰতৰ চৰকাৰে বা ভাৰতৰ আইন ব্যৱস্থাটোৱে নাৰী সুৰক্ষাৰ বাবে একো কৰাই নাই নেকি, বা ভাৰতত নাৰী সুৰক্ষাৰ বাবে নাৰী সবলীকৰণৰ বাবে কোনো ধৰণৰ আইন বা আঁচনি তেনেধৰণৰ একো নাই নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু মন কৰিলে আমি দেখিম ভাৰতবৰ্ষত এনে বহুখিনি আইন আছে। বিশেষকৈ ভাৰতবৰ্ষৰ সংবিধানখনে ভাৰতত পুৰুষ আৰু নাৰীক সম অধিকাৰ প্ৰদান কৰিছে। সেয়া মজুৰিৰ ক্ষেত্ৰতেই হওক বা সকলো ক্ষেত্ৰতে সম অধিকাৰ প্ৰাপ্যৰ পৰা কোনো কাৰণতে বঞ্চিত হোৱাটো বিচৰা নাই। আমি যদি চাওঁ আজি বাল্য বিবাহ হৈ আছে ভাৰতবৰ্ষত, কিন্তু তাৰ বিপৰীতে চাইল্ড মেৰেজ প্ৰিভেনশ্যন এখন এক্ট আছে ভাৰতবৰ্ষত। আজি যৌতুক প্ৰথা, তাৰ বিৰুদ্ধে আজি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে। ইয়াৰ উপৰিও ভাৰতবৰ্ষত আমি যদি মন কৰোঁ প্ৰহিবিশ্যন অফ উইমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্ট, তাৰ উপৰিও উইচ হাণ্টিঙৰ যিটো বিষয় তাতো এখন এক্ট। গতিকে এনেধৰণৰ বিভিন্নবিলাক আইন আমাক চৰকাৰে আজি আমাৰ দেশে আমাক প্ৰদান কৰিছে। কিন্তু এই সকলোবিলাক থকাৰ পাছতো আজি ভাৰতবৰ্ষত আমি 21শ শতিকাটো নাৰী সবলীকৰণৰ ওপৰত আলোচনা কৰিবলগীয়া হোৱাটো সঁচাকৈ এটা দুখজনক বিষয়। আৰু ইয়াৰ কাৰণ বিশ্লেষণ কৰাটো সঁচাকৈ মই ভাবোঁ যথেষ্ট প্ৰয়োজনীয়। হয়, মানৱ প্ৰতিম কলিতাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব এটি গুৰুত্বপূৰ্ণ বিষয় আজি তুমি উত্থাপন কৰিলা। আমি আশা ৰাখিছোঁ তোমাৰ এই গুৰুত্বপূৰ্ণ কথাৰ আমাৰ দৰ্শকসকল নিশ্চয় উপকৃত হৈছে। এইখিনিতে মই যদি এগৰাকী নৱপ্ৰজন্মৰ উদীয়মান যুৱতী হিচাপে অন্তৰীপা বৰাক একেটা প্ৰশ্নকে অৱতাৰণা কৰোঁ, তেতিয়া তোমাৰ উত্তৰ কেনেধৰণৰ হ'ব? ধন্যবাদ। প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এই মতামত অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰাৰ বাবে। হয়, যে বিশ্বৰ ভিতৰতে আটাইতকৈ দেৱী পূজা কৰা দেশখনে হৈছে ভাৰতবৰ্ষ। কিন্তু এখন ভাৰতবৰ্ষতে আজি দামিনী কাণ্ড, মথুৰা কাণ্ডৰ দৰে ঘটনা হৈছে। মানসে কোৱাৰ দৰে এখন ভাৰতবৰ্ষতে ইন্দিৰা গান্ধী, মমতা বেনাৰ্জীৰ দৰে নাৰী ওলাইছে। বিশ্ববিখ্যাত আলোচনী ফৰ্বছতো 3য় স্থান লাভ কৰিছিলে ইন্দিৰা গান্ধী। কিন্তু সেইখন ভাৰতবৰ্ষতে আজি বিভিন্ন নাৰীয়ে বিভিন্ন স্থানতে হওক বা বিভিন্ন জেগাতে হওক, সেয়া লাগিলে হাৰিয়ানাতে হওক, সেয়া লাগিলে ৰাজস্থানতে হওক, সেই বিভিন্ন স্থানত কিন্তু নাৰীসকলে দৈহিক মানসিক আদিৰ দৰে শাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত নাৰী সবলীকৰণে বাৰুকৈ আমাক প্ৰভাৱিত কৰি তুলিছে। পুৰুষ আৰু নাৰীয়ে সম পৰিমাণৰ মজুৰিৰ কথা। তাৰ পাছতো ইমানবোৰ নীতি, ইমানবোৰ আঁচনি থকাৰ পাছতো কিন্তু ভাৰতবৰ্ষত নাৰীৰ সবলীকৰণ, প্ৰকৃতাৰ্থত নাৰীৰ সবলীকৰণ কাৰ্যকৰী হৈ উঠা নাই। নাৰীৰ নিৰ্যাতন হৈছে, নাৰীৰ শোষণ হৈছে, নাৰীৰ নিষ্পেষণ হৈছে। গতিকে এই ক্ষেত্ৰত কি কি কাৰণ জড়িত হৈ আছে বুলি আমি উঠি অহা প্ৰজন্মই ভাবোঁ, এই প্ৰশ্নটো মই মানসলৈ আগবঢ়াইছোঁ। হয় কল্যাণ, আমি বিষয়টো ভালদৰে আলোচনা কৰিলে যথেষ্টখিনি কাৰণ ইয়াৰ আমি উলিয়াব পাৰিম। বিশেষকৈ এটা কথা সঁচাকৈ আচৰিত কল্যাণ, আমি যদি চাওঁ যেতিয়া এগৰাকী নাৰী নিৰ্যাতিত হয়, সেই নিৰ্যাতিত হোৱা ঘটনাটো আমাৰ প্ৰচাৰ মাধ্যমসমূহে বা বৈদ্যুতিন প্ৰচাৰ মাধ্যমসমূহেই হওক বা আমাৰ ছপা মাধ্যমসমূহেই হওক খুব সুন্দৰ বিস্তৃতভাৱে সেইখিনি বিৱৰণ এটা আমাৰ আগত দাঙি ধৰে। কিন্তু ইয়াৰ বিপৰীতে আমি যদি চাওঁ এই ঘটনাটোৰ শাস্তিগত কি কি ব্যৱস্থা ল'ব পৰা যায়, তেনে এটা ঘটনা সংঘটিত কৰিলে কি ধৰণৰ ব্যৱস্থা ল'ব পৰা যায়, সেই বিষয়ে কিন্তু আমাক অৱগত কৰা সাধাৰণতে দেখিবলৈ পোৱা নাযায়। গতিকে ইয়াৰ অন্তৰালত এনেধৰণৰ কাৰণ কিছুমানে জড়িত হৈ আছে যে আজি আমাৰ মাজত সজাগতাৰ অভাৱ। আজি এগৰাকী নাৰীক নিৰ্যাতিত হোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে কি কি ধৰণৰ আইন আছে, তেওঁ কি ধৰণে আইনৰ সহায় ল'ব পাৰে, এইসমূহ কথাৰ বিষয়ে যদি আমি আজি সজাগ নহওঁ, আমাক যদি কোনো সজাগ কৰি নোতোলে, তেনেহ'লে
প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হোৱাটো একেবাৰে স্বাভাৱিক কথা নহয় জানো কল্যাণ গতিকে আমি প্ৰথম কথা মই এটাই ভাবোঁ যে টু বি ইনফৰ্ম এণ্ড ইনফৰ্ম আদাৰ্ছ প্ৰথমে আমি নিজে জানি লওঁ আৰু তাৰ পাছত আমি আনক জনাই দিওঁ এই সকলোখিনি কথা যদি আমি ভালদৰে সকলোৰে আগত এটা সজাগতাৰ পৰিৱেশ এটা সৃষ্টি কৰিব পাৰোঁ নিশ্চয় এনে এটা বিষয় আমি আৰু অনাগত দিনবিলাকত আলোচনা কৰিবলগীয়া কেতিয়াও নহ'ব ইয়াৰ লগতে কল্যাণ শিক্ষাৰ যিটো কথা মহাত্মা গান্ধীৰ এটা উক্তি যে এজন পুৰুষক শিক্ষা দিয়া মানে এগৰাকী ব্যক্তিক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে 10জন ব্যক্তিক শিক্ষা দিয়া এটা পৰিয়ালক শিক্ষা দিয়া অৰ্থাৎ এখন সমাজক শিক্ষিত কৰি তোলা গতিকে আজি আমাৰ সমাজত কি চলি আছে নাৰীৰ ক্ষেত্ৰত আজি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে যৌতুকৰ বাবে আজি নাৰীক নিৰ্যাতন চলোৱা হৈছে ইয়াৰ উপৰিও অপহৰণ কৰা হৈছে আজি চাকৰিৰ প্ৰলোভন দি বহিৰাজ্যত নাৰীক বিক্ৰী কৰা হৈছে গতিকে এনে ধৰণৰ ইয়াৰ উপৰিও অন্ধবিশ্বাস আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কল্যাণ আজি একবিংশ শতিকাত কেৰেলাৰ সবৰীমালা বিষ্ণু মন্দিৰত এতিয়াও নাৰীৰ প্ৰৱেশক লৈ কি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে সেই বিষয়ে সকলো আমি জ্ঞাত গতিকে এনে ধৰণৰ পৰিৱেশৰ পৰা মুক্তি পাবলৈ হ'লে প্ৰথমে আমি নাৰীসকলক শিক্ষাৰ পোহৰেৰে শিক্ষিত কৰাটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আজি ক'বলৈ লাজ লাগে ৰাজস্থানৰ দৰে এখন ৰাজ্যত বাল্য বিবাহ অতি ধুমধামেৰে পালন কৰা হয় গতিকে এনেবিলাক তথ্য আমি জনাৰ পাছত আমি নাৰীসকলক সৰ্বাংগ সুন্দৰভাৱে এখন নাৰী সমাজ গঢ়ি তুলিবলৈ বা নাৰীসকলক সবল সুস্থ ৰূপে গঢ়ি তুলিবলৈ আমি শিক্ষাৰ মাধ্যমেৰে তেওঁলোকক কিন্তু আগুৱাই নিয়াটো যথেষ্ট প্ৰয়োজনীয় ধন্যবাদ জনাইছো আটাইকেইজনলৈকে খুব গুৰুত্বপূৰ্ণ কথা তোমালোকে আগবঢ়াইছা নাৰীৰ যি নিৰ্যাতন এই ক্ষেত্ৰত তোমালোকে বিভিন্ন ক্ষেত্ৰত দোষাৰোপ কৰিছা তোমালোকে শিক্ষা ব্যৱস্থাক দোষাৰোপ কৰিছা তোমালোকে মানসিকতাক দোষাৰোপ কৰিছা নিশ্চিতভাৱে মই আমি এই ক্ষেত্ৰত দেখিবলৈ পাওঁ যে নাৰীৰ নিৰ্যাতনৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থাই কেৱল মাত্ৰ পুৰুষসকলকেই দোষাৰোপ কৰা আমি দেখিবলৈ পাওঁ কিন্তু প্ৰকৃতাৰ্থত এইটো কথা সঁচা নেকি যে নাৰীৰ নিৰ্যাতনৰ ক্ষেত্ৰত কেৱল মাত্ৰ পুৰুষসকলেই দায়ী শতাব্দী হাজৰিকা আসলতে কথাটো যদি আমি ক'বলৈ যাওঁ ইয়াৰ পোনপটীয়া এটা উত্তৰ দিয়াটো আচলতে প্ৰকৃততে অতিশয় কঠিন হৈ পৰিব কাৰণ আমি প্ৰত্যক্ষভাৱে কাকো দোষাৰোপ কৰিব নোৱাৰোঁ কিন্তু এই ক্ষেত্ৰত আমি সামগ্ৰিকভাৱে নাৰীৰ যি নিৰ্যাতন চলিছে নাৰীৰ ওপৰত যি আজি বৰ্বৰতা চলিছে তাৰ কাৰণে আমি কিন্তু সামগ্ৰিকভাৱে পুৰুষ জাতিটোকো দায়ী কৰিব নোৱাৰোঁ ইয়াৰ লগত আনুষংগিক আৰু কিছুমান কাৰণ আছে আমি ক'ব পাৰোঁ পৰম্পৰা অতীতৰ পৰা চলি অহা যি পৰম্পৰা মানুহৰ মাজত সমাজত গঢ়ি উঠাই একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো আমাৰ জনসমাজত মানুহৰ মাজত গঢ়ি উঠা অন্ধবিশ্বাস কুসংস্কাৰ সেইসমূহ কাৰণ হ'ব পাৰে নাৰীৰ বিৰুদ্ধে সংঘটিত হিংসাৰ কাৰণ বা আৰু কিছুমান নাৰীও নাৰীৰ শত্ৰু সাম্প্ৰতিক সময়ত সেইসমূহৰ কাৰণ আজি বিশ্লেষণ কৰাটো অতিশয় প্ৰয়োজন হৈ পৰিছে আৰু যদি আমি ক'ব লাগিব এটা কথা Simone de Beauvoir ৰাইট অফ ওমেনত লিখিছিলে যে নাৰী হৈ কোনো জন্ম নহয় সমাজ আৰু সংস্কৃতিয়ে নাৰীৰ জন্ম দিয়ে নাৰী হৈ পৰে সৃষ্টিৰ শিপা পুৰুষৰ অৰ্ধাংগিনী কল্যাণ বৰ্তমানৰ যিখন সমাজ ব্যৱস্থা তাত যদি আমি চাওঁ তেতিয়া দেখিম যে বৰ্তমান সমাজ ব্যৱস্থাত নাৰীসকলে সভাই সমিতিয়ে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ভাষণ দিয়ে কিন্তু একেখন সমাজতে সেই নাৰীসকলে নিজৰ ঘৰত বন কৰা ছোৱালীজনী বা বোৱাৰীগৰাকীৰ ওপৰত শোষণ চলায় য'ত নাৰীয়ে প্ৰত্যেকগৰাকী নাৰীৰ হৃদয়ৰ অবুজ বেদনাসমূহ বুজিবলৈ চেষ্টা কৰাৰ বিপৰীতে নিজৰ নিজ মনোবৃত্তিক জগাই তোলা পৰিলক্ষিত হয় আকৌ যদি আমি চাওঁ যে চেপচিটিৰ প্ৰতিবেদন 2014 ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত প্ৰতি 20 মিনিটত একোটাকে ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হয় তেনেবিলাক ক্ষেত্ৰত আমি সামগ্ৰিকভাৱে নাৰীৰ বিৰুদ্ধে একবিংশ শতিকাত যি দমনশীল নীতি কিছুমান গ্ৰহণ হৈ আহিছে কিছুমান যি বিৰূপ প্ৰভাৱ চলি আছে নাৰীৰ বিৰুদ্ধে যি নিৰ্যাতন চলিছে তাৰ কাৰণে আমি সামগ্ৰিকভাৱে কিন্তু পুৰুষসকলক দায়ী কৰিব নোৱাৰোঁ আজি আমি ক'ব লাগিব নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ 2016ৰ কথা য'ত স্পষ্টভাৱে প্ৰকাশ পাইছিল যে প্ৰত্যেক 3টা ঘৰুৱা হিংসাজনিত অপৰাধত মহিলাৰ বিৰুদ্ধে সংঘটিত প্ৰত্যেক 3টা হিংসাজনিত অপৰাধত 2টাতে মহিলাৰ সক্ৰিয় অংশগ্ৰহণ ইণ্ডিয়ান এক্সপ্ৰেছ কাগজে আমাক স্পষ্টভাৱে প্ৰমাণ কৰি দিছিল এটা কথা যে বৰ্তমান সমাজখনত গণিকাৰ যি দেশ ব্যৱসায় সেই দেশ ব্যৱসায় পন্থাৰ আৰতো এগৰাকীকৈ নাৰী জড়িত থাকে গতিকে সাম্প্ৰতিক সময়ত আমি আমাৰ আগত এটা কথা স্পষ্টভাৱে প্ৰমাণ যে কেৱল পুৰুষে নাৰীৰ বিৰুদ্ধে সংঘটিত হিংসাৰ কাৰণে দায়ী নহয় ইয়াৰ ক্ষেত্ৰত কোনোবাখিনি নাৰীও দায়ী আৰু ইয়াৰ সমানুপাতিকভাৱে দায়ী হৈছে আমাৰ পৰম্পৰা আজি যদি আমি সমাজখনত চাওঁ
ডাইনী হত্যাৰ দৰে কিছুমান কুসংস্কাৰ আমাৰ মনত আজিও গঢ়ি আছে আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো আমাৰ মাজত কিন্তু ডাইনী হত্যাৰ দৰে সমস্যা আছে হয় ডাইনী সজাই কেৱল নাৰীক হত্যা কৰা নহয় পুৰুষকো হত্যা কৰা হয় কিন্তু যদি আমি ভাৰতৰ প্ৰেক্ষাপটত চাওঁ তেতিয়া দেখিম যে পুৰুষতকৈ নাৰীক ডাইনী সজাই হত্যা কৰাৰ প্ৰৱণতাটো কিন্তু ভাৰতৰ প্ৰেক্ষাপটত বেছি যদিও আজি আমাৰ চৰকাৰে উইথ হান্টিং প্ৰিভেনশ্যন এক্টৰ দৰে কিছুমান এক্ট উলিয়াইছে তথাপিও এইবিলাক আমাৰ সমাজত যদিও আমাৰ জনসমাজত সেইসমূহৰ প্ৰসাৰৰ অভাৱত সেইসমূহৰ বিষয়ে আমি জ্ঞাত নহয় যাৰ এই পৰিপ্ৰেক্ষিতত নাৰীসমূহ আজি পৰ্যন্ত ধৰ্ষিতা হ'বলগীয়া হৈছে লাঞ্ছিতা হ'বলগীয়া হৈছে বিভিন্ন সমাজৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এই কিন্তু এটা প্ৰশ্ন কৰিব বিচাৰিছো বিজ্ঞানে তুমি কৈছা বিজ্ঞানৰ যুগতো ডাইনী হত্যা সংঘটিত হৈছে কি বিজ্ঞানে কি অন্ধবিশ্বাসৰ কুসংস্কাৰ আঁতৰ কৰিব নোৱাৰিব নেকি পাৰিব আসলতে বিজ্ঞান মানে কেৱল তথ্য প্ৰযুক্তি নহয় মই কওঁ বিজ্ঞান মানে কেৱল আৰু কেৱল মাত্ৰ তথ্য প্ৰযুক্তি নহয় আমি আমাৰ মনত গঢ়ি উঠা যিবিলাক নেতিবাচক প্ৰৱণতা আজি আমি ডাইনী বুলি সন্দেহ কৰিছো সেই কুসংস্কাৰটো সেই বিষয়ে সেই বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তাৰ লগতে আমি বুজি পাব লাগিব যে সমাজত ডাইনী বুলি একো বস্তু নাইয়ে সেই বিশ্বাসটো আমাৰ মাজত গঢ়ি তুলিব লাগিব হয় ধন্যবাদ হয় ধন্যবাদ জ্ঞাপন কৰিছো শতাব্দী নাৰীৰ সবলীকৰণ বুলি ক'লে নাৰীৰ আত্মিক সুৰক্ষা আত্মিক সামৰ্থ্য সুৰক্ষিত হ'ব লাগিব আৰু এই দিশটো যদি আমি চাওঁ তেতিয়াহ'লে আমি কোনোবাই যদি আত্মসহায়ক গোট খুলি অৰ্থনৈতিক উন্নয়ন বা অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তুলিছে সেয়াও নাৰীৰ সবলীকৰণ আমি যদি পশুপালন মীন পালন আদি গ্ৰাম্য অৰ্থনীতিৰ ভেটি যদি কোনোবাই টনকিয়াল কৰি তুলিব পাৰিছে সেয়াকো আমি নাৰীৰ সবলীকৰণ বুলি কওঁ গতিকে এই সবলীকৰণৰ দিশটো নাৰী সবলীকৰণৰ দিশটো আমি কেতিয়াবা ভুলকৈ বুজিছো নেকি এই প্ৰশ্নটোৰ ক্ষেত্ৰত আমি উত্তৰ প্ৰজন্মই কি ভাবে গতিকে এই প্ৰশ্নটো মই মানুহক সুধিব বিচাৰিছো নিশ্চিতভাৱে কল্যাণ এগৰাকী নাৰীক আমি সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক এই সকলো ধৰণেৰে সবল কৰি তুলিব পাৰিলেহে আমাৰ সমাজখন আচলতে সুস্থ বা সবল হ'ব এইখিনিতে আমি কিছুমান কথা চাব লাগিব যে বৰ্তমান আমাৰ ভাৰতবৰ্ষতেই হওক বা অসমৰ প্ৰেক্ষাপটেই হওক আমাৰ চৰকাৰখনে নাৰী সবলীকৰণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে আজি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চাওঁ নাৰী সবলীকৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ চৰকাৰখনে গ্ৰহণ কৰিছে বেটি বচাও বেটি পঢ়াও দৰে আঁচনি য'ত জন্মৰ পৰা 6 বছৰ বয়সলৈকে কন্যা শিশু যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় যাৰ জৰিয়তে আমাৰ লিংগ বৈষম্য দূৰ কৰিব পাৰি তেনেধৰণৰ এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আজি অসম চৰকাৰৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে সমাজ কল্যাণ বিভাগে মহিলা সমৃদ্ধি যোজনা নামৰ এখন যোজনাৰ জৰিয়তে নাৰীক স্বাৱলম্বী কৰি যাতে আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ উপৰিও অসম চৰকাৰৰ অধীনত বৰ্তমান কনকলতা মহিলা সবলীকৰণ আঁচনিৰ যোগেদি প্ৰায় 1 লাখ আত্মসহায়ক গোট গঠন কৰি 10 লাখ মহিলা গাঁৱৰ মহিলাক স্বাৱলম্বী কৰাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও ভাৰত চৰকাৰে আজি ডিজিটেল ই-হাট গঠন কৰিছে যাৰ জৰিয়তে মহিলাসকলক এনে এখন মঞ্চ প্ৰদান কৰা হৈছে য'ত আজি মহিলাসকলে নিজৰ কৌশল খটুৱাই ঘৰতে বহি আজি উপাৰ্জন কৰিব পৰা হৈছে ইয়াৰ উপৰিও আজি আনিছে নাৰী শক্তি পুৰস্কাৰ নামৰ আঁচনি য'ত নেকি আমাৰ দুৰ্বল তথা পীড়িত মহিলাসকলক সহায় কৰা বিভিন্ন সংস্থা তথা আমাৰ দুৰ্বল মহিলাসকলক সহায় কৰা সেইসমূহ সংগঠনক উদগনি যোগাবৰ বাবে এনে কিছুমান পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে গতিকে এনেধৰণৰ বহুখিনি আঁচনি আজি আমাৰ মাজত আছে আৰু এই আঁচনিসমূহৰ এই যোজনাসমূহৰ কিছুমান ফলপ্ৰসূ হোৱাও আমি দেখিবলৈ পাইছোঁ কাৰণ আজি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত আজি আত্মসহায়ক গোটসমূহৰ কথাই যদি আমি চাওঁ বিভিন্ন ধৰণে বিভিন্ন সময়ত মহিলাসকল স্বাৱলম্বী হোৱাৰ কথা আমি দেখিবলৈ পাইছোঁ আসলতে এগৰাকী মহিলা যেতিয়া অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব তেতিয়াহে তেওঁ নিজৰ সিদ্ধান্তসমূহ নিজে গ্ৰহণ কৰাৰ ক্ষেত্ৰত যিখিনি সাহসৰ প্ৰয়োজন সেই সাহসখিনি তেওঁ অৰ্জন কৰিব পাৰিব গতিকে এনেধৰণে চাবলৈ গ'লে আমাৰ মহিলাসকল এটা ৰাইট ডাইৰেকশ্যনতে আমি গৈ থকা আমি দেখিবলৈ পাওঁ মহিলা সবলীকৰণৰ যিটো প্ৰকৃত অৰ্থ কিন্তু ইয়াৰ মাজত একাংশ এনেকুৱাও আছে কল্যাণ আমি চাব লাগিব যে য'ত সম অধিকাৰৰ প্ৰশ্ন আহে তাত গৈ কোনোবাখন বাৰত উদ্ভণ্ডালি কৰা আমি দেখিবলৈ পাওঁ যিহেতু সম অধিকাৰ প্ৰদান কৰা হৈছে গতিকে পুৰুষৰ সমানে মহিলাই সুৰাপান কৰিব পাৰে বুলি এনেধৰণৰ কিছুমান নিকৃষ্ট চিন্তাৰে আচলতে আমাৰ সমাজখনক বিপথে পৰিচালিত কৰিবলৈ বিচৰাও আমি দেখিবলৈ পাওঁ গতিকে এনেধৰণৰ চিন্তা চৰ্চাসমূহৰ পৰা আমি আঁতৰি আহি আমি প্ৰকৃত সবলীকৰণৰ অৰ্থটো বুজি পাবলৈ এতিয়াও হয়তো সময় বাকী আছে কিন্তু এই ইতিবাচক দিশসমূহক গুৰুত্ব প্ৰদান কৰিলে নিশ্চিতভাৱে আমাৰ মহিলাসকল নিজে স্বাৱলম্বী হৈ আমাৰ মহিলা সবলীকৰণৰ প্ৰকৃত যিটো অৰ্থ সেইটো বুজি পোৱাত সহায় হ'ব বুলি মই ভাবোঁ
হয় 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 তুমি এতিয়া অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাটো টানি আনিছা অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰসংগত মই কৈছো কৃষি ভাৰতবৰ্ষৰ অৰ্থনীতি হৈছে কৃষি নিৰ্ভৰশীল এখন অৰ্থনীতি গতিকে কৃষি নিৰ্ভৰশীল এখন অৰ্থনীতিত কৃষি হৈছে ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি গতিকে মূল ভেটি হিচাপে মই কম ভাৰতবৰ্ষৰ যিমান মুঠ মহিলা আছে সেই মহিলাৰ কিন্তু 80% মহিলা কৃষিৰ লগত জড়িত কৃষি মানে মই পশুপালন মীন পালন এই সামগ্ৰিকভাৱে কৃষিৰ যি প্ৰক্ৰিয়া সেই সমগ্ৰ কথাটো কৈছো তাৰ লগত জড়িত সেই স্বত্তেও কিন্তু মহিলা সবলীকৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পিছ পৰি ৰৈছে সবলীকৰণৰ প্ৰকৃতাৰ্থত সবলীকৰণ সম্ভৱপৰ হৈ উঠা নাই গতিকে এই ক্ষেত্ৰত কি ক'বা মানৱ হয় কল্যাণ নিশ্চিতভাৱে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ প্ৰায় 80% মহিলাই কৃষিৰ লগত জড়িত হৈ বৰ্তমান সময়ত স্বাৱলম্বী হোৱাৰ তথ্য আমি ইতিমধ্যে পাইছো কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰিছো কল্যাণ আচলতে মহিলাৰ ক্ষেত্ৰত কিন্তু ভাৰতবৰ্ষত এতিয়াও ভূমি সুৰক্ষা নিশ্চিত হোৱা নাই এটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এতিয়াও ভাৰতবৰ্ষত মহিলাৰ ক্ষেত্ৰত ভূমি সুৰক্ষা নিশ্চিত হোৱা নাই আৰু যেতিয়ালৈকে ভাৰতবৰ্ষত মহিলাৰ ক্ষেত্ৰত ভূমি সুৰক্ষা নিশ্চিত নহয় তেতিয়ালৈকে কিন্তু ভাৰতবৰ্ষৰ মহিলা কেতিয়াও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ কথাটো আমি মনলৈ আনিব নোৱাৰো 2011 চনত যেটো মহিলাৰ বিবাহৰ পাছত ভূমি সুৰক্ষাৰ কথা কোৱা হৈছিল যিখন আইন অনা হৈছিল এই আইনখন আজি তাৰিখলৈকে গৃহীত নোহোৱাৰ কথাটোৱে কিন্তু আমাক সকলোকে আজিও আচৰিত কৰি পেলায় গতিকে তোমাৰ প্ৰশ্নটোৰ উত্তৰ মই এটাই কথা ক'ব বিচাৰিম যে যিদিনাখনলৈকে ভাৰতবৰ্ষত মহিলাই ভূমি সুৰক্ষা নিশ্চিত নহ'ব সেই দিনালৈকে মহিলা সবলীকৰণৰ প্ৰশ্নটো এনেদৰে হয়তো আমাৰ মাজত পৰি ৰ'ব মানৱ তোমাৰ কথাবিলাকৰ লগত মই সহমত কিন্তু এটা কথা মই ক'ব বিচাৰিছো এইখিনিতে তুমি কৈছা যে ভূমি সুৰক্ষাৰ কথা কিন্তু ভূমি সুৰক্ষাৰ কথা পিছত আহিব প্ৰথমে আজি আমি চিন্তা কৰিব লাগিব নাৰীসকলক সুৰক্ষা প্ৰদানৰ কথা নাৰীসকল যদি মানসিকভাৱে হওক বা শাৰীৰিকভাৱে নাৰীসকলক যি প্ৰহাৰ চলিছে সেই নিৰ্যাতন চলিছে সেই নিৰ্যাতন যেতিয়ালৈকে প্ৰতিৰোধ নহয় তেতিয়ালৈকে নাৰীসকল আচলতে হ'ব কেনেকৈ নিশ্চিতভাৱে শতাব্দী ভাৰতবৰ্ষত মহিলাই সুৰক্ষা পাবই লাগিব আৰু সেইবাবে আজি মই এই প্ৰশ্নটো আনিছো মহিলাৰ বাবে ভূমি সুৰক্ষা কাৰণ যেতিয়া আমাৰ ভাৰতবৰ্ষৰ নাৰীয়ে ভূমি সুৰক্ষা পাব তেতিয়া ভূমিৰ মালিকীস্বত্ব লাভ কৰিব আৰু ইয়াৰ লগে লগে এগৰাকী নাৰীয়ে নিজে কৃষি ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব অৰ্থাৎ তেওঁ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব আৰু নিজৰ বিভিন্ন সিদ্ধান্তসমূহ নিজে গ্ৰহণ কৰিব পাৰিব অৰ্থাৎ যেতিয়া ভাৰতবৰ্ষৰ নাৰীসকল সকলো ক্ষেত্ৰতে সবল হ'ব তেতিয়া তেখেতক আৰু বাহিৰৰ পৰা সুৰক্ষা দিয়া প্ৰশ্নটো আমাৰ মাজত কেতিয়াও নাহিব এইখিনি মই আৰু এটা কথা ক'ব বিচাৰিছো মানস আজি চুবুৰীয়া ৰাজ্য মেঘালয়ত কিন্তু খাচী সমাজে মহিলাসকলক প্ৰদান কৰা অধিকাৰৰ বাবে কিন্তু তাৰ প্ৰশ্ন উত্থাপন নহয় নাৰী সবলীকৰণৰ দৰে কথাৰ গতিকে এনে ক্ষেত্ৰত আমিও বিচাৰো যে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে আমি যদি খাচী সমাজৰ আদৰ্শৰে আগবাঢ়ি যাওঁ তেন্তে কিন্তু কোনোদিনে প্ৰশ্ন উত্থাপন নহ'ব নাৰী সবলীকৰণৰ কথা ধৰ্ষণৰ কথা নাৰীৰ সবলীকৰণৰ ক্ষেত্ৰত নাৰীৰ অৰ্থনৈতিক দিশটোৰ কথা তোমালোকে উল্লেখ কৰিছে সঁচাকৈ অৰ্থনৈতিকভাৱে যদি নাৰীসকল উন্নতি নহয় তেতিয়াহ'লে নাৰীৰ সবলীকৰণ বুলি আমি চিঞৰি থাকি কোনো লাভ নাই এতিয়া মোৰ কথা হ'ল যে আমি এই প্ৰসংগটোৰ পৰা এটা সুকীয়া প্ৰসংগলৈ যাব বিচাৰিছো যে নাৰীসকল যে লাঞ্ছিত বঞ্চিত হৈছে বা হ'ব লগা হৈছে নাৰীসকল যে ধৰ্ষিত হ'ব লগা হৈছে এই ক্ষেত্ৰত কিন্তু কিছু ব্যক্তিয়ে ক'ব বিচাৰে যে নাৰীসকলৰ যি সাজ সজ্জাৰ পোছাক পৰিচ্ছন্নতাৰ বিষয় এই বিষয়টোৰ ওপৰত তেওঁলোকে দোষাৰোপ কৰিব বিচাৰে এই ক্ষেত্ৰত মই অন্তৰীপৰ পৰা সুধিব বিচাৰিছো যে নাৰীসকল বঞ্চিত হোৱাৰ লাঞ্ছিত বঞ্চিত তথা ধৰ্ষিত হোৱাৰ ক্ষেত্ৰত এই সাজ পোছাক এইটো কিছু পৰিমাণে দায়ী নেকি হয় মৃণালা মই ক'ব বিচাৰিছো যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ কিন্তু এইখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে আজি সাজপাৰক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে আজি কোৱা হৈছে যে চুটি কাপোৰ পিন্ধা এগৰাকী নাৰীক কিন্তু ধৰ্ষণ কৰা হ'ব বুলি আচলতে ধৰ্ষণৰ ক্ষেত্ৰত কোনো সাজপাৰক মই দোষাৰোপ কৰোঁ সেই নিকৃষ্ট মানসিকতাকে যদি চুটি কাপোৰক লৈ ধৰ্ষণেই কৰা হ'লে আজি ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰত 6 বছৰীয়া শিশুক কিন্তু ধৰ্ষণ কৰা নহ'লহেঁতেন কি তাত সাজপাৰক লৈ পেলাই তেখেতক ধৰ্ষণ কৰা হৈছিলে নেকি আৰু এটা কথা আনিব বিচাৰিছে আমি পশ্চিমীয়া সংস্কৃতি ইমানেই নকল কৰোঁ কিন্তু পশ্চিমীয়া সংস্কৃতিক যদি আমি প্ৰত্যেক ক্ষেত্ৰতে নকল কৰোঁ সাজপাৰে হওক বা যেনেকুৱা কালচাৰে হওক প্ৰত্যেকটো কালচাৰে আমি নকল কৰোঁ কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ আমি পশ্চিমীয়া মানসিকতাক অলপ নকল কৰিব নোৱাৰোনে কাৰণ যদি পশ্চিমীয়া মানসিকতাক আমি হেৰি কৰি দিলে আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশ আৰু অলপ আগুৱাই যাব হয় অন্তৰীপা মই তোমাৰ লগত সহমত এইটো কথাত যে সাজসজ্জাৰ কাৰণে কেতিয়াও সাজসজ্জাৰ কাৰণে ধৰ্ষণৰ কাৰণে সাজসজ্জা কেতিয়াও দায়ী হ'ব নোৱাৰে দায়ী হৈছে আমাৰ নিকৃষ্ট সমাজত গঢ়ি উঠা সেই নিকৃষ্ট মানসিকতা
কিন্তু আমি এটা কথাও জানিব লাগিব যে পশ্চিমীয়া সংস্কৃতিক প্ৰত্যেকটো মুহূৰ্তত অনুকৰণ কৰি নিজক জলাঞ্জলি দিলেও নহব আমি বুজি উঠিবৰ সময় হ'ল যে আধুনিকতা মানে নিজক জলাঞ্জলি দি আনক অনুকৰণ কৰাৰ মানসিকতা নহয় আধুনিকতা হৈছে পৰিৱৰ্তনক সচেতনতাৰে আঁকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুট ৰাখি সময়ৰ লগত খোজ মিলোৱাহে ধন্যবাদ শতাব্দী প্ৰিয় দৰ্শক ইমান সময় আমি নাৰী সবলীকৰণৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিলোঁ আমাৰ উত্তৰ উঠি অহা প্ৰজন্মই নাৰী সবলীকৰণৰ ওপৰত কি ভাবে তাৰ ওপৰত আমি যিমান পাৰোঁ বিশ্লেষণ আগবঢ়ালোঁ কিন্তু আমাৰ অনুষ্ঠানটোৰ উদ্দেশ্য এইটো নহয় যে আমি কোনো এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰাতে সীমাবদ্ধ থাকিম আমাৰ উদ্দেশ্য হৈছে আমাৰ প্ৰজন্মটোৱে এই ক্ষেত্ৰত কৰণীয় কি আমি কৰিব লগা যথেষ্ট আছে আৰু সেইকাৰণে আমাৰ অনুষ্ঠানটো আমি অনুষ্ঠিত কৰোঁ গতিকে এই ক্ষেত্ৰত মই নাৰী সবলীকৰণৰ ক্ষেত্ৰত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত নাৰী নিষ্পেষণৰ ক্ষেত্ৰত নাৰী শোষিত আজি নাৰী ধৰ্ষিত হোৱাৰ ক্ষেত্ৰত আমি বিভিন্ন কাৰকক জগৰীয়া কৰিছোঁ আমাৰ কৰণীয় কি এই কৰণীয় কি প্ৰশ্নটো লৈ মই তোমালোকৰ কাষলৈ যাব বিচাৰিছোঁ হয় কল্যাণদা আজি বাৰুকৈয়ে প্ৰয়োজন হৈ পৰিছে সমস্যাসমূহৰ এক সমাধান সূত্ৰৰ আমি প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো বিষয়ৰ বিষয়ে আমি বিতৰ্ক কৰোঁ আলোচনা কৰোঁ কিন্তু এক আসলতে প্ৰকৃত সমাধান সূত্ৰৰ অভাৱত সেই সমস্যাবিলাক সদায় সমস্যা হৈ আছে প্ৰত্যাহ্বান হৈ আছে সেয়েহে আজি যদি নাৰী সবলীকৰণৰ ক্ষেত্ৰত এক সমাধান সূত্ৰ দিবলগীয়া হয় তেতিয়াহ'লে মই প্ৰথমেই ক'ম যে নাৰীসমূহক নাৰী জাতিটোক লৈ আজি সমাজত যি পৰম্পৰাৰ ভিত্তিত কুসংস্কাৰ অন্ধবিশ্বাসৰে জৰ্জৰিত হৈছে সমাজখন সেই আচলতে পৰম্পৰাবিলাকৰ ওপৰত যুক্তিৰ আক্ৰমণৰ প্ৰয়োজনীয়তাক আমি বাঞ্ছনীয় বুলি প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমি অনুধাৱন কৰিব পাৰিব লাগিব দ্বিতীয়তে আমাৰ সমাজত মহিলাসকলৰ বিৰুদ্ধে গঢ়ি উঠা যি ঘাতক প্ৰৱণতা যি নেতিবাচক মানসিকতা সেই মানসিকতাবিলাকৰ বিৰুদ্ধে আমি সজাগ হৈ পেলাই আমি ইতিবাচক মানসিকতা জাগ্ৰত কৰিব পাৰিব লাগিব আমি মানৱীয় প্ৰমূল্যবোধেৰে আগুৱাব পাৰিব লাগিব তৃতীয়তে মই কওঁ যে সাম্প্ৰতিক সময়ত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰত্যেকখন মহাবিদ্যালয়ত আভ্যন্তৰীণ অভিযোগ সমিতি নামৰ একোখনকৈ সমিতি গঠন কৰাৰ এক নিৰ্দেশ দিছে সেয়েহে প্ৰত্যেকখন মহাবিদ্যালয়ত সেই সমিতিৰ আধাৰত এজনকৈ জেণ্ডাৰ চেম্পিয়ন নিয়োগ কৰিছে আৰু যাৰে পৰিপ্ৰেক্ষিতত আমাৰ বাহনা মহাবিদ্যালয় আমি ক'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ বাহনা মহাবিদ্যালয়ত ইতিমধ্যে এখন জেণ্ডাৰ চেম্পিয়ন কমিটিৰ গঠন হৈছে ইয়াৰ জৰিয়তে যদি কোনোবা যৌনতামূলক হওক বা কিবা শাৰীৰিক মানসিক প্ৰহাৰ হওক নিৰ্যাতন হওক তেনেকুৱা কিবা সমস্যা থাকে সেই সমস্যাবিলাক এই ছাত্ৰসকলৰ দ্বাৰা গঠিত জেণ্ডাৰ চেম্পিয়ন সমিতিখনে এই সমস্যাসমূহ সমাধান কৰে গতিকে তেনে প্ৰেক্ষাপটত যদি যুৱ প্ৰজন্মৰ মাজতে তেনেদৰে জেণ্ডাৰ চেম্পিয়ন সমিতি গঠন কৰা হয় মহাবিদ্যালয়ত তেতিয়াহ'লে অলপ হ'লেও আংশিকভাৱে হ'লেও আমাৰ এই সমস্যাবিলাক সমাধান হ'ব ক'ব বিচাৰিছোঁ শেষত যে এইটো সময় আমি মহিলাৰ সপক্ষে যুঁজ দিয়াৰ সময়ো নহয় তেতুফালি আমি মহিলাৰ সপক্ষে শিৰ ফুলাই চিঞৰাৰ সময়ো নহয় পুৰুষৰ বিৰুদ্ধে আমি যুঁজ দিয়াৰ সময়ো নহয় এইটো সময় হৈছে আমি সকলো মিলি মানৱীয় প্ৰমূল্যবোধেৰ হকে যুঁজ দিয়াৰ সময় ধন্যবাদ ধন্যবাদ শতাব্দী আমি অন্তৰীপ বৰাৰ ওচৰলৈ যাব বিচাৰিছোঁ এই ক্ষেত্ৰত তোমাৰ মতামত কেনেকুৱা ধৰণৰ হ'ব হয় শেষত মই এটা কথাই ক'ব বিচাৰিছোঁ যে আজি মহিলা সবলীকৰণৰ কাৰণে আমি প্ৰথমতে মানসিকতাৰ পৰিৱৰ্তন ঘটাব লাগিব আমি মানসিকতা ল'ব লাগিব এক ইতিবাচক মানসিকতা ল'ব লাগিব আৰু দ্বিতীয়তে আমি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাব লাগিব শিক্ষা ব্যৱস্থাৰ মানে মই কোনো নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ কথা কোৱা নাই ইয়াত মই কৈছোঁ যে এক বিজ্ঞানভিত্তিক বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থাৰ কথা য'ত আমি অন্ধবিশ্বাস কুসংস্কাৰী সকলোবোৰ দূৰ কৰিব পাৰোঁ আৰু তৃতীয়তে মহিলাসকলে নিজে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব চেণ্টাৰ ফৰ ছ'চিয়েল ৰিচাৰ্চৰ 2016 চনৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ প্ৰত্যেক 5 কোটি মহিলাই ঘৰুৱা অত্যাচাৰৰ সন্মুখীন হয় কিন্তু তাৰ 1% কিন্তু আইনৰ কাষ চাপেগে গতিকে এনে ক্ষেত্ৰত মহিলাসকল নিজেও সজাগ হ'ব লাগিব নিজৰ আইনৰ সহায় ল'ব লাগিব হয় ন্যায়ৰ প্ৰসংগটো যিহেতু তুমি টানি আনিছা অন্তৰীপ মই এই প্ৰসংগত ময়ো এটা কথা ক'ম যে ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰতো কিন্তু আমাৰ কিছু পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে এইখন ভাৰতবৰ্ষত প্ৰতি 10 লাখ মানুহৰ বিপৰীতে আছে কিন্তু মাত্ৰ 13 গৰাকী ন্যায়িক বিষয়া গতিকে প্ৰয়োজনীয়তা আছে প্ৰশাসন তথা ন্যায় ব্যৱস্থাৰো কিছু সংশোধনৰ কিছু পৰিৱৰ্তনৰ এতিয়া এই সমাধান সূত্ৰৰ ক্ষেত্ৰত বা কৰণীয় কি আছে এই প্ৰশ্নটো মই মানসলৈ আগবঢ়াইছোঁ আমাৰ নাৰীসকলৰ ওপৰত আচলতে শতিকাজুৰি যি ধৰণৰ দমন চলিল যি ধৰণৰ অত্যাচাৰ যি ধৰণৰ নিৰ্যাতন চলিল এই সকলোবিলাকৰ পৰা মুক্ত কৰিবলৈ হ'লে আমাৰ নাৰীসকলৰ মনৰ পৰা তেওঁলোকৰ হেৰুৱা আত্মবিশ্বাস প্ৰথমে আমি ঘূৰাই আনিব পাৰিব লাগিব
আমি তেতিয়াহে তেওঁলোকক সবল ৰূপত গঢ়ি তুলিব পাৰিম ইয়াৰ লগতে উন্নয়নৰ যিকোনো প্ৰথম চৰ্তই হৈছে শিক্ষা গতিকে স্ত্ৰী শিক্ষাৰ বিস্তাৰৰ বাবে আমি সকলোৱে হাতে কামে লাগিব লাগিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ ভাৰতবৰ্ষৰ নাৰীসকলক পাকঘৰৰ বন্দিত্বৰ পৰা মুকলি কৰি আনি বৃত্তিমূলক শিক্ষাৰে শিক্ষিত হ'বৰ বাবে আমি যদি অনুপ্ৰাণিত কৰিব পাৰোঁ নিশ্চিতভাৱে আমি এখন সুস্থ সবল নাৰী সমাজ গঢ়ি তুলিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস হয় ধন্যবাদ মানৱ হয় প্ৰিয় দৰ্শক আমি নতুন প্ৰজন্ম আমাৰ ওপৰতে নিৰ্ভৰ কৰিছে দেশ তথা সমাজৰ ভৱিষ্যত গতিকে আমি কৰিবলগীয়া যথেষ্ট আছে আমি জাগিবৰ হ'ল উঠি অহা প্ৰজন্ম সমাজৰ প্ৰত্যেকটো বিষয়বস্তুৰ ওপৰত আমি সচেতন মানসিকতাৰে আগবঢ়াৰ সময় আহি পৰিছে গতিকে এনে সন্দিগ্ধনৰ আমি বৌদ্ধিক জাগৰণ সৃষ্টি কৰিব হ'ল এইখন অসমভূমিত যদি এগৰাকী ছাত্ৰীয়ে এগৰাকী যুৱতীয়ে এটা ছ'চিয়েল মিডিয়া বা ফেচবুকত এটা ষ্টেটাছ দি পেলাই হাজাৰগৰাকী ছাত্ৰ সমাজক ৰাজপথলৈ উলিয়াই আনিব পাৰে তেনে প্ৰেক্ষাপটত আমিও এক বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰিব পাৰিম আমাক লাগিব আমি সেই বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰিম বাতৰি কাকতত আমি সৃষ্টি কৰিম বাতৰি কাকতৰ যোগেদি আমি সেই বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰিম বিভিন্ন সামাজিক গণমাধ্যমৰ যোগেদি এই বৌদ্ধিক জাগৰণে প্ৰকৃতাৰ্থত আমাৰ সমাজত চলি অহা এই নাৰী নিৰ্যাতন নাৰী নিষ্পেষণ নাৰী শোষণ এই বিষয়বস্তুবোৰ কিছু ক্ষেত্ৰত হ'লেও সমাধান কৰিবলৈ সক্ষম হ'ব প্ৰিয় দৰ্শক আজিৰ এই বিষয়বস্তু নাৰীৰ সবলীকৰণ অসম তথা ভাৰতৰ প্ৰেক্ষাপটত কেনেকুৱা অৱস্থাত আছে ইয়াক নাৰীসকলৰ যি সমস্যা আছে এই সমস্যাৰ যি সমাধানৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আমি মতামত আজিৰ নৱপ্ৰজন্মৰ দ্বাৰা আপোনালোকলৈ আগবঢ়ালো আশা ৰাখিছোঁ আজিৰ এই খণ্ডটি চাই আপোনালোক নিশ্চয় উপকৃত হ'ব আৰু আশা ৰাখিম এনে বহুবোৰ দিশ আমি আপোনালোকৰ সন্মুখলৈ পৰৱৰ্তী সময়ত আগবঢ়াম শেষত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আজিৰ এই খণ্ডটিৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ